জয়গুৰু শংকৰ। আজি ২৭ আৰু ২৮ তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ২৫ সংখ্যক হামৰেন জিলা শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে আজি পুৱাৰ ভাগত ৬ বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত ভাগৱত শোভাযাত্ৰা চলি গৈছে আৰু এতিয়া বৰ্তমান নাম প্ৰসংগভাগি অনুষ্ঠিত হৈ গ'ল আৰু মুকলি সভা অনুষ্ঠিত হৈ আছে। কিছু সময় পিছতেই মুকলি সভা সমাপ্ত ঘটিব আৰু মুকলি সভা সমাপ্ত ঘটাৰ পিছতে আমাৰ ধৰ্মধ্বজা অৱনমন কৰা হ'ব। ইয়াৰ পিছতে আমাৰ ৰাতিৰ ভাগলৈ এভাগি অংকীয়া নাটৰ ব্যৱস্থা হৈছে। সেই অংকীয়া নাটভাগি অনুষ্ঠিত হ'ব আৰু তাৰ পৰৱৰ্তী মুহূৰ্ততে আমাৰ অনুষ্ঠানটিৰ সমাপ্ত ঘটিব আৰু এইখিনিতে আমি মিডিয়া সমূহলৈও খুব ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ এই অনুষ্ঠানভাগি সুপৰিকল্পিতভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰি দিছে। তাৰ বাবে পুনৰবাৰ আমি আমাৰ হামৰেন জিলা শাখাৰ চুৰাতলি মণ্ডলৰ আতিথ্যত অনুষ্ঠিত হোৱা এই অধিৱেশনভাগিৰ আদৰণি সমিতিৰ তৰফৰ পৰা তেখেতক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ।